নমস্কাৰ, মই গণেশ দত্ত। মই বৰ্তমান আছোঁ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত চপাই মজাৰ শালৈপাৰা প্ৰাথমিক বিদ্যালয়ত। আচলতে আমি কথাই প্ৰতি চৰকাৰক দোষাৰোপ কৰোঁ বিভিন্ন আঁচনিৰ ক্ষেত্ৰত বা বিভিন্ন কামৰ ক্ষেত্ৰত, কিন্তু আমাৰ মানৱতাৰ যিটো দৃষ্টিভংগী সেইটো যে প্ৰায় শেষ হ'ব ধৰিছে তাকে আমাৰ প্ৰমাণ কৰিছে। কাৰণ চৰকাৰৰ পৰা প্ৰায় 1.5 লাখ টকাৰ ওপৰত এই জল জীৱন মিছন আঁচনিৰ জৰিয়তে জনস্বাস্থ্য কাৰ্যকৰী বিভাগে এটা পানী স্কিম এই স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে দিছিলে। কিন্তু আচৰিত হ'লেও সত্য যে আমাৰ এই পানী যোগান আঁচনিৰ পৰা ছাত্ৰ ছাত্ৰীয়ে পানী পোৱাৰ আগতেই আমাৰ এই সমাজৰ কিছুমান দুষ্ট চক্ৰৰ মানুহে ইয়াৰ মটৰটো লৈ যায়, যাৰ কাৰণে কি এতিয়া পানী আৰু ওলোৱাটো তাৰ পৰা পানী ছাত্ৰ ছাত্ৰীয়ে সেৱন কৰাটো বন্ধ হৈ পৰিছে। কাৰণ এনেধৰণৰ ঘটনা অকল ইয়াতে হোৱা নাই, আমাৰ মঙলদৈ সমষ্টিৰ বা দৰঙৰ বিভিন্ন বিদ্যালয়ৰ পৰা এইদৰে মটৰবিলাক চুৰি হৈছে, সঘনাই চুৰি হৈ গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ পৰা যিটো পানী খাবলগীয়া আছিল সেই পানীৰ খোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাতে যদি এছামে যদি এইদৰে অত্যাচাৰ কৰে বা মটৰবিলাক চুৰি কৰি লৈ যায়, তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীসকলে কিদৰে বিশুদ্ধ পানীৰ সোৱাদ ল'ব পাৰিব। গতিকে মই আশা কৰিম যে এনেধৰণৰ মনোবৃত্তি লোৱা ব্যক্তিসকললৈ এটা আহ্বান জনাম যে তেওঁলোকে যাতে এই মটৰ চুৰি বা স্কুলৰ ক্ষতিসাধন নকৰে। কাৰণ আমাৰ দেখিছোঁ ইয়াতে বহুতকেইটা আমাৰ পানীৰ টেপো ভাঙি থৈ গৈছে। এনেধৰণৰ যাতে স্কুলৰ প্ৰতি কোনো ধৰণৰ অত্যাচাৰ নকৰে তাকে আহ্বান জনাম। আৰু মই চৰকাৰকো এটা অনুৰোধ জনাম যে আমাৰ এই যিটো দুষ্ট চক্ৰটোক অতি শীঘ্ৰে কাৰায়ত্ব কৰাৰ কাৰণে তেওঁলোকে পদক্ষেপ লয়, তাকেই কামনা কৰি এই সমূহ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ।